सुंद' आपडेट्स लानानै फिन खेबसे चेनेलाव फैफिनबावनाय जालायबाय तो जायफोरा मोजां मोनो नैबे भिडिअखौ नायलांनो हागोन तो आपडेट्सखौ जोङो बयबो मिथिनो मोनखादों थेवबो लेटलिबाबो आङो नैबे भिडिअखौ लानानै फैफिनबावनाय जाबाय आरोना तो बिदिब्ला जागायलांदिनि गोलाव खालामा आरो जोंहा मामायाहाय निजुत मयना आसनि फोसावबाय आरो मोनबाय जानांगौना BTC आवबो तो मामाया मा बुंलांखो आं एसे क्लिप्सखौहाय होलांदिनि तो गोलाव खालामा भिडिअआ बेसेखिनियानो तो आङो दिनैहाय बेसेखिनि आपडेट्सखौनो लानानै फैनाय जादोंमोन तो बिदिब्ला मामाया मा बुंलांखो जों एसे खोनासंदिनि डिग्री फर्स्ट ईयर सेकेंड ईयर फर्स्ट सेकेंड थर्ड फोर्थ सेमिस्टार এই আসনিখনৰ লগত জড়িত হৈছে আজিৰ সভাতে আমি আকৌ সংকল্প লৈছো যে ডিগ্ৰী থাৰ্ড ইয়াৰ ফিফথ সেমিস্টাৰত পঢ়ি থকা ছোৱালীসকলকো আমি নিযুত মইনা আঁচনি দিম সেই সংকল্পও আজি আমি ইয়াতে ঘোষণা কৰিছো তাৰ লগে লগে অসমৰ পলিটেকনিক আৰু ITI যিসকল ছাত্ৰী অধ্যয়ন কৰি আছে পলিটেকনিক আৰু ITI যিসকল ছাত্ৰীয়ে পঢ়ি আছে তেওঁলোককো আমি নিযুত মইনা আঁচনি দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো ইয়াৰ ফলত নিযুত মইনা আঁচনিয়ে আৰু 1 লাখ কন্যা সন্তানক সামৰি ল'ব আমি আমাৰ লক্ষ্য যেতিয়ালৈকে 10 লাখ ছোৱালীয়ে নিযুত মইনা আঁচনিৰ জৰিয়তে শিক্ষা গ্ৰহণৰ সুবিধা নাপাব তেতিয়ালৈকে আমি আমাৰ লক্ষ্যত আগুৱাই গৈ থাকিম আৰু এই নিযুত মইনা আঁচনিৰ জৰিয়তে আমি এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিম আজি মই অনুভৱ কৰোঁ যে আমাৰ ছাত্ৰীসকলক আমি যিমান পুঁজি দিছো সেয়া যথেষ্ট নহয় কিন্তু অসমৰ দৰে দুখীয়া ৰাজ্য এখনত এফালে আমি বিকাশ কৰিব লাগিব এফালে চৰকাৰে পুঁজি সংগ্ৰহ কৰিব লাগিব দ্বিতীয়তে ইয়াৰ আমি সম্যক বিতৰণ কৰিব লাগিব যেতিয়ালৈকে আমাৰ অসম শান্তিৰ অসম হৈ থাকিব যেতিয়ালৈকে আমাৰ অসম সোণোৱালী হৈ থাকিব যিখন অসমত উন্মাদনাৰ য'ত স্থান নাথাকিব তেনে এখন সমাজ তেনে এখন অসম দুপে আগবাঢ়ি যাব পাৰিব আৰু আমি আমাৰ কন্যা সন্তান পুত্ৰ সন্তান সকলোৰে বাবে আমি নতুন নতুন চিন্তা আমি কৰিবলৈ সক্ষম হ'ম